নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে গম পাইছিলেই যে আমাৰ নামঘৰত সপ্তাহজোৰা ভাগৱত পাঠ আৰম্ভ হৈ গ'ল, মানে সমাপ্ত হৈ গ'ল। আৰু ভাগৱতৰ শেষৰ দিনা আমি গাঁৱৰ যুৱকসকলে মিলি এভাগী মহাপুৰুষে নাট অভিনয় ভাওনা কৰিছিলোঁ। আৰু তাৰে এয়া নাট ভাগি আমি নামঘৰলৈ বুলি আনি আছোঁ এয়া। আৰু এই নাট ভাগনাৰ দায়িত্ব মোৰ ভাগতে পৰিছিলে। এতিয়া আমি ভাৱৰীয়াসকলে এয়া পেইণ্ট কৰিবৰ কাৰণে ৰৈ আছোঁ। আৰু এয়া মানুহ আহিছে, পেইণ্ট কৰিবৰ কাৰণে ভাৱৰীয়াসকলো আহিছে। আৰু লগতে এয়া গায়ন বায়নৰ ভাইটিসকলো, মানে গাঁৱৰে সৰু সৰু ভাইটিসকলে গান শিকিছে, তেওঁলোকো আহিছে। বাকী পেইণ্ট কৰি থকা হৈছে, আমাৰ পেইণ্টাৰে পেইণ্ট কৰি আছে। এয়া ভাৱৰীয়াসকলে, আমাৰ এয়া দাদাহঁত ভাইটিহঁত সকলো আছে। আৰু এওঁলোক পঞ্চ পাণ্ডৱৰে এটা অংশ, তেওঁলোক সাজু হৈ আছে। আহক তেতিয়াহ'লে দেৰি নকৰি আমি ভাওনাৰ মাজলৈ যাওঁ।
Oh
হেৰুৱাই ৰাজ্যধন ঐশ্বৰ্য বিহুতি কৃষ্ণসহ আমি পঞ্চ পাণ্ডৱে কটাবলগীয়া হৈছে মোৰেই কাৰণে তোমালোকে কষ্ট ভোগ কৰিছা। তথাপিও ভাৱ বনৰ মাজত থাকি বনৰ সৌন্দৰ্য উপভোগ কৰি লাহে লাহে ৰাজ সিংহাসনৰ কামনা বাসনা মনৰ পৰা লাহে লাহে আঁতৰি তোমাৰ কিবা আপত্তি আছে কৃষ্ণা? আপুনি এতিয়াও কৰিব পৰা নাই। আপুনি পাহৰি আপুনি বনবাসৰ অন্তত দুৰ্যোধনলৈ নিশ্চয় সেৱা কৰিব নহয় কৃষ্ণা বাক্যবান হানি প্ৰতিহিংসাৰ দামনত জ্বলিব নিদিবা। দুৰ্যোধনে হিংসা কৰিছে কৰিব দিয়া, কিন্তু সেই বুলি দুৰ্যোধনৰ পন্থাকে অৱলম্বন কৰি প্ৰতিহিংসাক স্থান দিয়া উচিত নহয় কৃষ্ণা। দুৰ্যোধনে হিংসা কৰিছে কৰিব দিয়া কৃষ্ণা, তাও তুমি প্ৰতিহিংসাক স্থান দিয়া উচিত নহয়। হিংসাৰ প্ৰতিদান হিংসা নহয় কৃষ্ণা, হিংসাৰ প্ৰতিদান প্ৰেম। এই কথা জানি কিন্তু আর পাণ্ডবে তো কোনোদিন পৌরব হিংসা করা গেছে। যিদিনা সেই রাজ সভার পাদত দুঃখাসনে ব্যৱস্থা কৰিছিল মোক কিন্তু অনুমতি নিদিলা বিমুখ ৰাজসভাত দেই পাপী দুৰ্যোধনে লোক দেখুৱাই যি পৈশাচিক আচৰণ কৰিছিল পাহৰিব নোৱাৰি। অনুমতি তেতিয়া বিমুখ শূন্য কৰি দুৰ্যোধন মাৰি বিদ্যা অহংকাৰ যে তোমাৰে বিমৰ কণাৰ শক্তিৰ প্ৰভাৱী ধৰ্মৰাজ তুমিতো ধৰ্মৰ বিচাৰক ধৰ্মকে ভূত পাবি কেতিয়া ধৰ্ম দি বিসৰ্জন আগুৱালি ললাই বনবাসী তাপক জীৱন লোৱা ধৰ্মৰাজ
নারায়ণ পরিবার মুরেই দুর্জয় করাই চিরদিন মই করবই থাকিম কাকই উত্তেজিত নহবা ধর্মরাজ আমার পিতৃতুল্য অপার আমাকে ভাগ্য বলে অপমান নকরিবা দেও আর কে কিমান বছর পার হলে শেষ হব আমার এই গণমাত্র তার পিছত দেখা যাব এই কত বড় ধর্মরাজনাথ কোনো লোক নাই এই আমাকে আমার এই ভাগ্য অন্ত হলে তোমার কোন রবন করালে লোক কপট ধৰ্ম কৰি আচৰণ নোৱাৰিবা অভিৱস্থান ধৰ্মৰ ক্ৰোধ সম্বৰণ কৰি তুলিব আগলা আমি দাদা ধর্মযুক্ত হই ইয়াক করা যদি এই যুদ্ধ দাদা কেনে এবারে উলুক ভঙ্গ হতেই তুলুনি বলি রাজসভার তুর্তু হবে উলু ভঙ্গ আর এই চুস্ত দুখা কলম রক্তবান করি মুখে বিকল প্রতিজ্ঞা এনেদরে করিব গলে ভগবান বিকুলার জীবন দেখালা কি তোর জীবন দুখানে না পরিস্তারি দুখা অমরি বৈক্ষসেরি আদি তত্ত্ব রক্ত পান করি মত্ত জীবন শালীন বেনি যুক্ত করি বন্ধ করি দেই বড় পাবি দুখলাই সাক্ষাৎ করিবে প্রসন্ন বাবা আলু আর যেতিয়া এতিয়াই তোরা পূর্ণ প্রতিজ্ঞা তোমার ভঙ্গ হওয়া কুশল লাভ হওয়া বান্ধবর হেৰুৱা বন্ধ দেখা পাব জগতে বৰ নৰ পাবা সঁচা দাদা মোৰো আছে প্ৰতিজ্ঞা এই পৰ্যন্ত এই নিকষ্ট বহু আমাৰ সেই গান্ধাৰ পুত্ৰ ভগনীৰ বৈষ্ণৱ এই পৰ্যন্ত মহাদেৱৰ অন্তৰত তুমি তুমি চলি থকা প্ৰতিহিংসাৰ কামনাত ময়ূর ভাষে নানান মস্ত কষ্ট দেবতার কিবা অন্ত হলে বনোয়া আহি পালে এই কুবৈক্ষণ উলুৱাম কৰবক আকাশ মাৰ্গ উৰে গান্ধীবৰ সৰস শব্দে মেঘা সঙ্গ কন্দিম নিমলকা বিনাশীৰ কন্দিম সত্যাৰ মহলবদ্ধ রুটি 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 ভাই ময়ো তোমালোকৰ কথা জনালো সন্মতি গণতপৰ অন্ত হলে ৰাজ্য লাভ কৰিম আমি বংশপাণ্ড কৃষ্ণই আমাৰ কাৰণে ৰন্ধন কালত কৰিছে অপেক্ষা জ্ঞানৰ সময়বোৰ হৈছে সমাগত যাওঁ মই নিজ কৰ্তব্য ঘৰলৈ সোমাব মহাৰাজ অৰ্ণভক্ত এই দুৰ্গম অৰণ্যলৈ অহাৰ কিবা প্ৰয়োজন প্ৰয়োজন আছে বুলিবৰ মই জানিব পাৰোঁনে মোৰ সৌভাগ্যই কি এনে ডাঙৰ ভুল কৰিলে যাৰ বাবে সি সাপ খাবলৈ
নহয় ৰাজন। মুনিবৰ আপুনি তাকে সাপগ্ৰস্ত কৰিছে। এই ব্ৰহ্ম সাক্ষী নিজেই নকলে নহয় মুনিবৰ সেই সাপটা আপুনি দিছে আর ঢুকেছে আপনার আশ্রমতে এমতি অন্যভাবে আসছে আপনি আপনি তার অন্য নিধি অভিশাপ দিলে আর এই অপরিশেষে চৈত্যর নৈপত্য কেবল দেবতার ভাবে ঈশ্বর ভাবে নহয়। হয় ৰাজন, ই একেবাৰে সত্য কথা। মনুষ্য কেতিয়াও দেৱতাৰ সমকক্ষ হ'ব নোৱাৰে। এই হেতু দেৱতাৰ ভোগ মনুষ্যৰ প্ৰাপ্য কদাপি নহয়। হে ঋষিশাস্ত্র আপনি তো মহাজ্ঞানী। আপনি যজ্ঞ করে হে যজ্ঞ জীবন কল্যাণের বাবে যজ্ঞ যে এই ধোঁয়াই মেঘৰ সৃষ্টি কৰে আৰু সেই মেঘে বৰষুণ দিয়ে তাৰ ফলতে শস্য শ্যামলা হয় আৰু সেই শস্যৰ পৰাই মনুষ্যই আহাৰ পায় আৰু তেনে এমুঠি অন্নৰ বাবে আপুনি মোৰ পুত্ৰকে অভিশাপ দিলে। ৰাজন, আপুনি গুণী জ্ঞানী বিবেকী হৈ অবিবেচকৰ দৰে কথা কোৱাটো শোভা নাপায়। মই এই ৰাজ্যৰ ৰজা, গতিকে এই ৰাজ্যতে যি হয় সকলোৰে অধিকাৰ ৰজাৰ আছে। এই মুহূৰ্তত তুমি এই স্থান বৰং পৰিত্যাগ। এই আশ্ৰম মোৰ ৰাজ্যৰ ভিতৰতে এনে আদেশ এতিয়া আপোনাৰ অধিকাৰ নাই বুলিব। মই আপোনাক আদেশ দিছো অবিলম্বে এই স্থান কৰক প্ৰত্যাগ। এনে আদেশ যদি মই নকৰো বৰং এতিয়া পালন কৰাবলৈ মই বাধ্য হ'ম। উত্তৰ পথেৰে গতি কৰিবলৈ বাঞ্ছনা কৰিব লাগিব। ৰাজন, এই ৰেখা মই তুমি পৰিচয় হ'ল আৰু যদি তুমি একোৱাৰ কথা তেন্তে তুমি প্ৰকাণ্ড শিলত পৰিণত হ'বা। শান্ত হোক, বলক মহারাজ, আমি এই স্থান করো পরিত্যাগ। ৰাজন, সাৱধান আৰু এক সুযোগ আগবাঢ়িব। চিৰদিনভাৱে ৰুদ্ধ হ'ব। কিমান সুন্দৰ এই ৰাজ্য, বহু ৰাজ্য আমি কৰিলো তথাপিও দেখা নাপালো কিমান সুন্দৰ সঁচাকৈ স্বয়ং তেজ বিশ্বকৰ্মাদেৱে নিজ হাতেৰে এই ৰাজ্য পৰিচালিত। ইমান সুন্দৰ কৰি আমি ইয়াত থকাটো উপযুক্ত নহ'ব। আজি কোনোবাই কয় কাকে কানে আমাৰ যে মূল বিপদে আমি ধৰিব পাৰিছিল। নহওক আন্তৰি এতিয়াও বংশা বাক্তি বিপৰাগ আহক আহিলে ঘটা অহস্য বিপদ
আমি পঞ্চপাণ্ডৱ পাণ্ডুৰ নন্দন আৰু এই নামৰ সহধৰ্মিনী দ্ৰৌপদী আৰু কোৱাচোন কোনটো আৰু এইয়া কাৰ ৰাজ্য? এইখন মহাৰাজ কুলচৰৰ ৰাজ্য। এইখন প্ৰধান সেনাপতি, মোৰ নাম কুঞ্জৰায়। এতিয়া এই স্থান কাৰ পৰিত্য? এই শিৱলৈ চোৱাৰ কোনো অধিকাৰ নাই। মুখৰ বাক্য শুনি আমাৰ এই ৰাজ্যটাকো আমাৰ এই অধিকাৰ। যদি সেই অধিকাৰ কাঢ়ি লোৱা হয়, মৃত্যু কেতিয়াও সম্ভৱ নহয়। কাৰোবাৰ মনত আছে, তেন্তে এই স্থান বৰ পৰীক্ষা। আইহৰি, ডাঙৰ খেলাবতে বাইক পৰিহৰি নাই পৰিধান। শীঘ্ৰেই লাগি পৰা আক্ৰমণ। এখনক বহুতৰে মেলি ধৰা উচিত নহয়। মোক আৰু নকৰে ইয়াৰ লগত কৰো নহয়। আপোনালোকে ভাওনাখনৰ দুটামান দৃশ্য দেখালোঁ। বাকী মেকআপ মোহাৰি আছোঁ, দেখিবলৈ চেহেৰাটো হৈছে আৰু চাওক কাজলে সতে। বাকী আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। লগতে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। চ' ইমানতে সামৰিছোঁ, বাই বাই।